মোৰ সন্তানকেইটা যেতিয়া সৰু আছিল তেতিয়া কাৰোবাৰ বিয়া নে কাৰোবাৰ চূড়াকৰণ এনেকুৱা ধৰণৰ কিবা এটাত মানে আহি পেলাই দেখিলোঁ শুক্লেশ্বৰলৈ মানে নিমন্ত্ৰণ আছিল, গতিকে আহিছিলোঁ। আহি পেলাই দেখিছিলোঁ যে বেক চাইডে যিহেতু চুৱাকৰণেই আছিলে চাগে, এতিয়া দেখিলোঁ ইমান ধুনীয়া দৃশ্য, শুক্লেশ্বৰ মন্দিৰৰ মানে বেক চাইডে ইমান সুন্দৰ ব্ৰহ্মপুত্ৰৰ মানে যি সুন্দৰ দৃশ্য দেখি পেলাই মানে ইমান আপ্লুত হ'লোঁ। তাৰপিছৰ পৰা মানে কি হ'ল, যেতিয়া ল'ৰা ছোৱালীকেইটা ৰাতিপুৱা 8:30 9টাৰ ভিতৰত স্কুললৈ যায় আৰু পিছবেলা 3টা বজাত আহে ঘূৰি, তেতিয়া তাৰ মাজতে মানে সময়খিনি মোৰ অফুৰন্ত সময় পাইছিলোঁ। গতিকে তাৰ মাজতে আহি পেলাই মই পিটিককৈ এই চিৰিকেইটাত বহি মানে এই ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰি বহি থাকিছিলোঁ। তাৰপিছতে ইমান মানে ভাল লাগে মনটো তাৰমানে কি হ'ল, ইতিমধ্যে ধৰক 3টা ল'ৰা ছোৱালী সোনকালে হ'ল। মই বহুত ভিডিঅ'তে কৈছোঁ, ডিপ্ৰেশ্যন এটা আহি যায় নহয় জানো। স্বাস্থ্যও যেতিয়া বেয়া হৈ যায়, মহিলা এগৰাকীৰ স্বাস্থ্যই সম্পদ। স্বাস্থ্যও যেতিয়া ভাঙি পৰে, যেতিয়া বিচৰা বস্তুটোও নাপায়, স্বামী কামত ব্যস্ত থাকে, স্বামীৰ পৰাও বিশেষ ইমান সঁহাৰি নাপায়, তেতিয়া মানে মেণ্টেলি অলপ ডিষ্টাৰ্বেই হৈ যায়। গতিকে নিজকে মানে নিজকে মানে ৰিনিউ কৰি ৰাখিবৰ কাৰণেই মই আকৌ এইফালে আহি পেলাই ইয়াতে বহি ঈশ্বৰক মানে ভাবি থাকোঁ, হে প্ৰভু মোৰ জীৱনটো ভাল কৰা, প্ৰভু ল'ৰা ছোৱালী ভাল কৰা, মোৰ সংসাৰখন ভাল কৰা, আকৌ ৰিনিউ কৰি দিয়া মোক, এনেকুৱা ধৰণেৰে মানে বহি লৈ আৰু চিৰিকেইটাত বহি মই তেনেকৈ বহি থাকোঁ। তাৰপিছতে আজি আকৌ বহুত দিনৰ মূৰত আহিলোঁ দেই। এনেকৈ এই ছোৱালী বিয়া দিয়াৰ পিছত সময় পোৱা নাছিলোঁ, বিশেষকৈ চেম্বাৰ খোলাৰ পিছত আৰু সময় পোৱা নাছিলোঁ। গতিকে আজি আহি পেলাই শুক্লেশ্বৰ মন্দিৰলৈ বুলি আহিছিলোঁ। আহোঁতে কি হ'ল, শুক্লেশ্বৰ মন্দিৰলৈ আহিছিলোঁ মানে বিশেষ এটা, মোৰ সৰু নাতিনীজনীৰো যোৱা 9 তাৰিখে জন্মদিন হৈ গ'ল। আকৌ মোৰ জোৱাইৰো 21 তাৰিখে, এই অক্টোবৰৰে 21 তাৰিখে মোৰ জোৱাইৰ জন্মদিন। গতিকে তেওঁলোকৰ হৈ আৰু গোটেই ঘৰখনৰ গোটেই পৰিয়ালৰে হৈ মানে এটা সেৱা কৰিবলৈ বুলি মই আজি অসমৰ মহানগৰীৰ মানে কামৰূপ জিলাৰ অতি সুন্দৰ এক ঠাইত অৱস্থিত এই শুক্লেশ্বৰ দেৱালয়লৈ আহিছিলোঁ। আহি পেলাই এই প্ৰতিখন যিমান পুৰণি হয়, এই উপাসনা ঠাইবোৰ যিমান পুৰণি হয় সিমানেই জাগ্ৰত হয়, কাৰণ উপাসনা কৰি কৰি এটা পজিটিভ এনাৰ্জি তাত গোট খায়। গতিকে এই উপাসনা ঠাইবোৰলৈ মাজে মাজে গৈ সেৱা কৰিলে মনটোও ভাল লাগে আৰু ফলো পোৱা যায়। সেইকাৰণে মই আহিছিলোঁ গোটেই মানে ঘৰৰ সকলোকে সুস্বাস্থ্য আৰু মেণ্টেলি ফিজিকেলি আৰু ফাইনেন্সিয়েলি সকলো ফালৰ পৰা যাতে ঈশ্বৰে আশীষ দি থাকে, তাৰ বাবে মই এবাৰ সেৱা কৰি যাওঁ বুলি আহিছিলোঁ। আৰু বিশেষ পূজা পাৰ্বণত আহিলে কি হয়, ইমান ভিৰ থাকে। মোৰ ঘৰুৱা যিটো দায়িত্ব সেইবোৰ পালন কৰি মই সেই লাইনত থাকি পেলাই সেৱা কৰি বহি নোৱাৰোঁ। গতিকে এই পূজা পাৰ্বণবিলাকত পৰাপক্ষত মই মন্দিৰলৈ যাবই নোৱাৰোঁ। বহুত লাইন, দীঘলীয়া লাইন থাকে নহয়, এই দীঘলীয়া লাইনত কেনেকৈ থিয় হৈ থাকিব। গতিকে এনেকৈ নিৰিবিলি দিনত আহি পেলাই সেৱা এটা কৰোঁহি। আজিও সেয়া আহিলোঁ, আহি পেলাই খুব সুন্দৰ এক পৰিৱেশ পাই খুব আনন্দিত হৈছোঁ। ব্ৰহ্মপুত্ৰৰ শোভা পান কৰি থাকোঁতে আকৌ হঠাতে দেখা পালোঁ এয়া বিয়াৰ পানী তোলা। আজি তাৰমানে বিয়াৰ পানী তোলা অনুষ্ঠান আৰম্ভ হৈছে। তেখেতসকলৰ লগত কথা পাতি গম পালোঁ মঙলদৈৰ বিয়া এখন, তাৰে মানে পানী তুলিবলৈ তেখেতসকল আহিছে। লগ পাই খুব ভাল লাগিল। এনেকৈ এক্সিডেণ্টেলি পাই গ'লে আৰু ভাল লাগে। মানুহ আমি যিহেতু সমাজপ্ৰিয় আৰু তাতে মই মানৱতাবাদী মহিলা, গতিকে মানুহক খুব ভাল পাওঁ। আজি এই অনুষ্ঠানটোৰ মানুহখিনিক লগ পায়ো খুব ভাল লাগিল। চাবচোন কথা বতৰাও হৈছোঁ।
শান্তি বিয়াৰ পানী তুলিছে নে বিয়াৰ পানী তুলিছে ক'ৰ মঙলদৈৰ পৰা আহিছে ভালেই হ'ল আপোনালোককো পাই গ'লোঁ মোৰ ইউটিউবত উলিয়াব পাৰিম মই গুৱাহাটীৰে মোৰ ইউটিউব আছে মানে আজি বোলো ভাবোঁ শুক্লেশ্বৰত উঠাওঁ স্বপ্নালী কাকতি বিচাৰিলে পাব ইউটিউব আছে মই বোলো আজি শুক্লেশ্বৰত উঠাওঁ সেইকাৰণে আপোনালোককো পাই গ'লোঁ ভালেই হ'ল মঙলদৈ ন অঁ আপোনালোকে চালে পাব ইউটিউবত আপোনালোক ওলাব কাকতি SWAPNALI স্বপ্নালী KAKOTY স্বপ্নালী কাকতি ভাল লাগিল লগ পাই শুক্লেশ্বৰ দেৱালয়ত সকলো ধৰণৰ মাংগলিক কাৰ্যৰ বাবে সুব্যৱস্থা আছে আহাৰো আমিষ নিৰামিষ দুয়োটাই চলাব পৰাকৈ ব্যৱস্থা কৰি থোৱা আছে আজিৰ এই বিয়াখনৰ সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ